সন্তুষ্টিয়ে দুখীয়া ব্যক্তিকো ধনী কৰি দিব পাৰে আৰু অসন্তুষ্টিয়ে ধনী ব্যক্তিকো দুখীয়া কৰি পেলাব পাৰে। যেতিয়া কুঁৱা শুকাই যায় তেতিয়াহে তাৰ পানীৰ মূল্য বুজি পোৱা যায়। সেইজন ব্যক্তি যিজনে সুখ আৰু শান্তিপূৰ্ণভাৱে জীৱনটো পাৰ কৰিব বিচাৰে তেওঁ সেই প্ৰতিটো কথা প্ৰকাশ কৰিব নালাগে যিবোৰ তেওঁ জানে বা দেখিছে। মানুহে 20 বছৰ বয়সত নিজ ইচ্ছা অনুযায়ী, 30 বছৰ বয়সত বুদ্ধি অনুযায়ী আৰু 40 বছৰ বয়সত বিচাৰ বিবেচনা অনুযায়ী চলে। সৰু সৰু খৰচবোৰৰ পৰা সাৱধান হোৱা। এটা সৰু বিন্ধাই ডাঙৰ জাহাজক ডুবাব পাৰে। ধৈৰ্য যিজনৰ লগত আছে তেওঁ যি বিচাৰে সেইটোৱে পাব পাৰে। জীৱনত দুখৰ বিষয় এইটোৱে যে আমি ডাঙৰ সোনকালে হৈ যাওঁ কিন্তু জ্ঞানী বহুত পলমকে। পৰুৱাতকৈ ভাল নিৰ্দেশক আন কোনো হ'ব নোৱাৰে। কাম কৰি থাকোঁতেও সি সদায় মৌন হৈয়ে থাকে। হয়তো পঢ়িব পৰা কিবা লিখি যোৱা নাইবা লিখিব পৰা কিবা কৰি থৈ যোৱা। তুমি ৰখি যাব পাৰা কিন্তু সময় তোমাৰ বাবে কেতিয়াও নৰখে। হেৰুৱা সময় কেতিয়াও ঘূৰাই পোৱা নাযায়। বুদ্ধিমান ব্যক্তিক উপদেশৰ প্ৰয়োজন নহয় আৰু মূৰ্খই ইয়াক গ্ৰহণ নকৰে। সোনকালে শোৱা আৰু পুৱা সোনকালে উঠাসকল সুস্থ, সমৃদ্ধ আৰু বুদ্ধিমান হয়। অজ্ঞানী হোৱা সিমান লাজৰ কথা নহয় যিমান শিকিবলৈ আগ্ৰহ নকৰাজনৰ হয়। প্ৰস্তুতিত অসফল হোৱা মানে তুমি অসফল হ'বলৈ প্ৰস্তুত কৰি আছা। ভগৱানে সেইজনকহে সহায় কৰে যিজনে নিজেই নিজৰ সহায়ক হয়। ভাল কৰাটো ভাল কোৱাতকৈ শ্ৰেষ্ঠ। অন্ধকাৰক দুখ দি থকাতকৈ এগছি বন্তি জ্বলাই লোৱা। শিক্ষাৰ অবিহনে প্ৰতিভা মূল্যহীন। অতিথি মাছৰ দৰে একেই, 3 দিনৰ পাছত গোন্ধাবলৈ আৰম্ভ কৰে। নিজৰ শত্ৰুবোৰক ভাল পোৱা কাৰণ তেওঁৱে তোমাক তোমাৰ দুখবোৰ দেখুৱায়। যেতিয়া তুমি পানীৰ গভীৰতা জুখিব বিচাৰা তেতিয়া নিজৰ দূষণ ভৰি কেতিয়াও ব্যৱহাৰ নকৰিবা।